আমি সঁচাকৈ ধিক্কাৰ জনাইছোঁ। গোৱালপাৰা এজন ঠিকাদাৰ তেখেতক প্ৰলোভন দি লৈ গৈছিলে, লৈ সেই মানুহজনক বেলেগ ঠিকাদাৰক এগ্ৰিমেণ্ট কৰি পইচা লৈ আহিছে, কিন্তু সিহঁতে গম নাপায়। সিহঁতে আজি 1 মাহ হৈ গ'ল, সিহঁতে 4 দিন থাকি সিহঁতৰ পৰা পইচা বেলেগ ঠিকাদাৰক তাত বিক্ৰী কৰি দি লৈ আহিছে। আৰু তাৰপিছত কিছুদিন পিছত সিহঁতে গম পালে, সিহঁতক অত্যাচাৰ কৰিলে, সিহঁতক খাবলৈ নিদিয়ে। ৰাতিপুৱা 7টাৰ পৰা ৰাতিপুৱা 5টাৰ পৰা আবেলি 8টালৈ কাম কৰায়। তাই সিহঁতক ভালকৈ খাব নিদিয়ে, পইচা পাতি নিদিয়ে। তাৰপিছত ঘৰৰ মানুহে গম পাই গ'ল, সিহঁতে গম পাই গ'ল যে আমাক ইয়াত বিক্ৰী কৰিছে। সিহঁতে হাহাকাৰ টেনশ্যন বহুত চিন্তিত হৈ গ'ল। সিহঁতে ঘৰৰ মানুহক জনাইছে, ঘৰৰ মানুহ কেছ কৰিছে দুধনৈ থানাত, পুলিচে কোনো কাণ হাহাকাৰ দিয়া নাই। তাৰপিছত পৰহিদিন ৰাতি আমাক জনাইছে, ৰাতিয়ে আমি তাৰ প্ৰশাসনৰ লগত আমাৰ NECI সভাপতি হেম কাকতি পেগুৰ লগত কণ্টেক্ট কৰি আৰু ICৰ লগত কণ্টেক্ট কৰি এই মানুহবিলাক আমি উদ্ধাৰ কৰিলোঁ। আৰু সঁচাকৈ ধেমাজি আৰক্ষী প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে যে সহায় সহযোগিতা কৰিলে, আৰু আমাৰ NECIৰ সভাপতি হেম কাকতি পেগুক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু ICক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি ক'বলৈ বিচাৰিছোঁ, আপোনালোকে এনেকৈ কাম নকৰিব ঠিকাদাৰ মহোদয়, তেনেহ'লে কিন্তু আপোনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হ'ব। সেইবিলাক সহজ সৰল মানুহ, পেটৰ যন্ত্ৰণাত নিজৰ ফেমিলিৰ পশুপালন দিয়াৰ কাৰণে, মা দেউতাৰ পশুপালন দিয়াৰ কাৰণে বিদেশত গৈছিলে। সিহঁতৰ ফেমিলি পইচা কামাই কৰি মা দেউতাক পশুপালন দিব, তাৰপিছত আপোনালোকে সিহঁতক বিক্ৰী কৰিবলৈ যি ষড়যন্ত্ৰ কৰিছিলে, সেইটো আমি ধিক্কাৰ জনাইছোঁ। আৰু তেনেকৈ আমি সিহঁতক ঠিকাদাৰক লাষ্টত প্ৰশাসনে এৰেষ্ট কৰি বহাই তাৰপিছত আমি যোগাযোগ কৰি সিহঁতক তেনেকৈ উদ্ধাৰ কৰিলোঁ। ঠিকাদাৰজনৰ নাম কি? ঠিকাদাৰৰ নাম হৰজত আলী আৰু নুৰ ইছলাম। তেখেতৰ গোৱালপাৰা কোনখিনিত ঘৰ? গোৱালপাৰা মাটিয়াত গড় এজন, যিটো আমাৰ হৰজত আলী তাৰ উৰূপে বিপুল, তাৰ হ'ল মাটিয়াত গড়, আৰু নুৰ ইছলামজনৰ হ'ল তাতে গড় আমাৰ উত্তৰ লখিমপুৰ। আৰু কাম হ'ল ধেমাজি আৰ্মিৰ কেম্পত 3 মাহৰ কাৰণে এগ্ৰিমেণ্ট কৰি থৈ আহিছিলে, মই গম নাপাওঁ। তাৰপিছত কেছ কৰা হৈছিলে দুধনৈ থানাত, পুলিচে অকে কৰিব নোৱাৰিলে। তাৰপিছত দাদা মোক উদ্ধাৰ কৰিলে, তাৰপিছত আমি ধন্যবাদ জনাইছোঁ। কাৰ লগত বিক্ৰী কৰিলে? হৰজত আলীয়ে নুৰ ইছলাম ঠিকাদাৰৰ লগত। কোনে উদ্ধাৰ কৰিলে? আমি ধন্যবাদ জানাইছোঁ। তুমি গেছিলে? তাৰ কাৰণে আমি ধন্যবাদ জানাইছোঁ। ঠিক আছে। আৰু কোন আছে উদ্ধার করেছে আপনার? আমাদের জলুকি কাকু উদ্ধার করল, খুব হারাশাস্তি করেছে আমাদের। কোন হারাশাস্তি ছিলাম? নুর ইসলাম ঠিকাদার। নুর ইসলাম ঠিকাদার। নুর ইসলাম খাবলে দিয়ে দুজনে কজনক মারছিল? দুটা মানুষকে মারিছে আগতে, মারপিটও করেছে। হ্যাঁ। ঠিক।